সুশিক্ষাৰে শিক্ষিত কৰি নিজৰ সন্তানৰ এক উজ্জ্বল ভৱিষ্যত গঢ়াই প্ৰতিজন সচেতন নাগৰিকৰ লক্ষ্য। আপোনাৰ সন্তানক উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰদৰ্শনৰ বাবে 2009 চনৰে পৰা প্ৰতিজ্ঞাবদ্ধ জাতীয় একাডেমী মোৰাজাৰ কৰ্তৃপক্ষ। চৰকাৰী নীতি নিয়মৰ আধাৰত শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ এক বিশেষ প্ৰতিষ্ঠান জাতীয় একাডেমী মোৰাজাৰ। মূল্যবোধ আৰু উৎকৃষ্ট মানদণ্ডৰ শিক্ষাৰ এক নিৰ্ভৰযোগ্য অনুষ্ঠান। আজি যোগাযোগ কৰক জাতীয় একাডেমী মোৰাজাৰৰ সৈতে। অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদানৰ আছে পৰ্যাপ্ত ব্যৱস্থা। 2023-24 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি চলি আছে মোৰাজাৰৰ অন্যতম শিক্ষানুষ্ঠান জাতীয় একাডেমী মোৰাজাৰ। অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে নামভৰ্তিকৰণ চলি আছে। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে যাতায়াতৰ আছে সুব্যৱস্থা, লগতে ছাত্ৰবৃত্তি প্ৰদানৰো ব্যৱস্থা আছে। একেদৰে সুৰক্ষিত পৰিৱেশৰ মাজত আপোনাৰ সন্তানে গঢ়ি উঠিব এক উজ্জ্বল ভৱিষ্যতৰ। দুখীয়া আৰু মেধাৱী শিক্ষাৰ্থীৰ বাবে আছে বিশেষ ৰেহাইৰ ব্যৱস্থা। নৱম আৰু দশম শ্ৰেণীৰ বাবে বিশেষ কোচিং ক্লাছৰো ব্যৱস্থা আছে। আজি যোগাযোগ কৰক। যোগাযোগ নম্বৰ হৈছে 8638961997 অথবা 8011868981। লগতে যোগাযোগ কৰিব পাৰে 9101574528 নম্বৰত। যোগাযোগ কৰি আপোনাৰ সন্তানক জাতীয় একাডেমী মোৰাজাৰত নামভৰ্তি কৰাওক আৰু আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলক।